ভাগবতে ভব সাগর কীর্তন ঘোষাই নৌকা নাম ঘোষাই নাৱৰীয়া গুণমালাই বৈঠা গুণমালাই বৈঠা নাম আছে থালি ভৰি ভকতা আছে বহি নলয় হৰিৰ নাম পাপে আছে মায়া আছে ধৰি কৃষ্ণক ভজিবাৰ হেতু সংসাৰে আহিলো মিছা মায়াই বন্দী হয়া ফলৰূপে পুত্ৰ কন্যা দাল ভাগে কৰে কালৰূপে সংসাৰত একদিনা ব্ৰহ্মা ঘৰে অবহী নিৰ্জনত নানা কথা পাতি আছে ও জগতৰ
ৰচনা কৰি দুয়োৰ বহু সময় হইলা কথার মাঝে ভোলানাথর ও ক্রোধয় উপ ও খং মনে কল্যা খত উপস্থিত হইলা শিৱৰ খং দেখি পাৰ্বতীৰ ও মহাভয় না প্রাণর স্বামী শুনাব সন কথা এটা কৌমই শুনা দিয়া মন সন্ন আকাশত নিজে ধৰা যিটো নাৰীৰ পুৰুষ নাই জীয়াততে মৰা বিনে নারী জাতির কোনো মূল্য নাই সেই কারণে খঙেরা কহিল মই আৰু স্বামী অহংকাৰত খং যদি
থাকে দিনে ৰাতি সংসাৰত সংসাৰী থাকে দিনে ৰাতি কোনো দিনে সেই সংসাৰৰ হৈছে উন্নতি কোনো দিনে সেই সংসাৰৰ হৈছে উন্নতি সেইকাৰণে স্বামী তুমি এক কাম মোৰ কথাখিনি তুমি মন্দি শুনা মোৰ কথাখিনি তুমি মন্দি শুনা আৰু স্বামী হোৱা হোৱা পৃথিৱীলৈ চোৱাচোন অ ত্ৰিমুনিৰা ভাৰ্যা নাম নহয়া অ নাম অনুয়া দিনে ৰাতি থাকে তেওঁ স্বামীক বজিয়ায় স্বামী কবজিয়া ও দেৱনীৰ ভাজা নাম অনুয়া ও নাম অনুয়া অ দিনে ৰাতি থাকে তেওঁ স্বামী কবজিয়া ও স্বামী কবজিয়া মহাসুখে দুয়োজনৰ আছে দিন যায় আছে দিন যায় স্বামীৰ ঔৰসে ভাৰ যায় গৰ্ভৱতী হয় গৰ্ভৱতী হয় আৰু স্বামী তোমাৰ দেহৰ হব সংতাইৰ গৰ্ভে দান কৰা গৰ্ভে দান কৰা ৰুদ্ৰই অংশে পুত্ৰ পাব নিশ্চয় জানিবায় নিশ্চয় জানিবা ও দেৱনীৰ ভাজা নাম অনুয়া ও নাম অনুয়া দিনে ৰাতি থাকে তেওঁ স্বামী কবজিয়া ও স্বামী কবজিয়া কি কথা শুনি মহাদেৱ ৰৈ নাথাকিলা কথা শুনি মহাদেৱ ৰৈ নাথাকিলা অত্ৰি অনুসূয়াৰ কাষে উপস্থিত হলা অত্ৰি অনুসূয়াৰ কাষে উপস্থিত হলা শিৱক দেখি দুয়োজন আচৰিত প্ৰণাম প্ৰভু আদৰি সাদৰি শিৱক ভিতৰলৈ নিলা আদৰি সাদৰি শিৱক ভিতৰলৈ নিলা শৃংগাৰৰ জলে শিৱৰ চৰণ ধুৱাই দিলা ভিতৰৰ জলে চৰণ ধুৱাই দিলা শুবৰ নৰয় এখন আনি হৰি ভক্ত দিলা শুবৰ নৰয় এখন আনি হৰি ভক্ত দিলা অ তাৰ পিছত মহাদেৱ ৰৈ নাথাকিলা তাৰপিছত মহাদেৱ ৰৈ নাথাকিলা তাৰপিছত মহাদেৱ ৰৈ নাথাকিলা নিজৰ দেহৰ হব খং দান দিলা নিজৰ দেহৰ হব খং দান দিলা খং দান দিয়া শিৱ ৰৈ নাথাক লগেই লগেই মহাদেৱ লগেই লগেই মহাদেৱ দিনে দিনে অনুসূয়াৰ গৰ্ভ বাঢ়ি গইলা হৰি শুভক্ষণে পুত্ৰ এক জনম লভিলা হৰি আৰু কি আচৰিত কথা ৰাইজসকল জন্ম পায়ে কান্দে পুত্ৰই মহাক্ৰোধ কৰি পাৰে মানে কান্দে পুত্ৰই
দেখি মহামুনিৰ ও মহাচিন্তা অনন্তৰে অত্ৰিমণি অনন্তৰে অত্ৰিমণি ও ধ্যান কৰে অত্ৰিমণি মহাদুখ মন ও জন্ম পাই কান্দে পুত্ৰাই কিহৰ কাৰণ কিহৰ কাৰণ ও ধ্যানৰে অত্ৰিমণি মহাদুখ মন ও জন্ম পাই কান্দে পুত্ৰই কিহৰ কাৰণ কিহৰ কাৰণ পুত্ৰৰ কাণ্ড দেখি মাতৃৰ মহাভয়ে হৈলা আদি অন্ত কথা মুনি জ্ঞানত জানিলা জ্ঞানত জানিলা ও ধ্যানৰে অত্ৰিমণি মহাদুখ মন ও জন্ম পাই কান্দে পুত্ৰই কিহৰ কাৰণ কিহৰ কাৰণ ও জন্ম পাই কান্দে পুত্ৰাই কিহৰ কাৰণ আৰু চাওক ৰাইজসকল এই গণনাৰ বাবে গণকক নিমন্ত্ৰণ আতয়ন অন্তৰে শুনক আতয়ন অন্তৰে শুনক গণনা পাতিলা কুণ্ডলী আকিলা সভা সদে আছে চাই এক এক কৰি সৰ্বনাম গুণী দুৰ্বাসা নাম ৰাখয় গণি পঢ়ি দুৰ্বাসা নাম গণনা পাতিলা কুণ্ডলী আকিলা সভা সদে আছে এক এক কৰি সৰ্বনাম গুণী দুৰ্বাসা নাম ৰাখয় গণি পঢ়ি দুৰ্বাসা নাম ৰাখয় দিনে দিনে দুৰ্বাসাৰ যৌৱন কালা হইলা দিনে দিনে দুৰ্বাসা যৌৱন কালা হইলা পুত্ৰক চাই পিতৃ এদিন পুত্ৰক চাই পিতৃ এদিন হেৰৈ বাচ্চা দুৰ্বাসা হেৰৈ বাচ্চা দুৰ্বাসা চাওঁতে চাওঁতে তই দেখোন ডাঙৰে হলি আৰু শুন বাচ্চা লাহে লাহে এতিয়া মোৰো দেহা পৰি আহিছে
লাহে লাহে এতিয়া মোৰো দেহা পৰি আহিছে গতিকে বোপা এই আশ্ৰমখনৰ কাম তই আজিৰ পৰা চোৱা চিতা কৰিবি আৰু শুন বাছা শুনা বাছা মৰে নয়নৰে মণি কথা এটা কওঁ মই শুনা কৰ্ণ ভৰি শুনা শুনা বাছা মোৰে নয়নৰে মণি ও কথা এটা কওঁ মই শুনা কৰ্ণ ভৰি ডাঙৰ দীঘল হলি বাছা আজি কালি কৰি ডাঙৰ দীঘল হলি বাছা আজি কালি কৰি আশ্ৰমৰ কৰ্ম ভালকৈ মনোযোগ দিবি শুনা শুনা বাছা মোৰ নয়নৰে মণি ও কথা এটা কওঁ মই শুনা কৰ্ণ ভৰি কি হব পিতা ও কথা শুনি দুৰ্বাসাৰ আনন্দিত মন কথা শুনি দুৰ্বাসাৰ আনন্দিত মন প্ৰতিদিনে পিতৃৰ আজ্ঞা কৰিলা পালন প্ৰতিদিনে পিতৃৰ আজ্ঞা কৰিলা পালন কিন্তু চাওক ৰাইজসকল সেই যে দুৰ্বাসা মুনি মাতৃৰ গৰ্ভত থাকোঁতে প্ৰভু ভোলানাথেই পাৰ্বতীৰ কথা মতে তেওঁৰ মাতৃ অনুসূয়াৰ গৰ্ভত নিজৰ দেহৰ সমস্ত সমৰ্পণ কৰিছিল সেই খঙৰ প্ৰভাৱ গৰ্ভত থকা মুনি দুৰ্বাসাৰ ওপৰত পৰিছিল আৰু সেই খঙৰ প্ৰভাৱৰ কাৰণেই মুহূৰ্ততে দুৰ্বাসাৰ খং উঠি যায় মুঠতে দুৰ্বাসাৰ খং উঠি যায় মুঠতে দুৰ্বাসাৰ খং উঠি যায় আৰু দুৰ্বাসা মুনিয়েই ডাঙৰ সৰু পিতৃ মাতৃ বন্ধু বৰ্গ একো বিচাৰ নকৰি বিলম্ব নকৰি মুনি আপনে বিলম্ব নকৰি মুনি আপনে দৈবক্ৰমে দুৰ্বাসাৰ বৃদ্ধ কাল হইলা একদিনা শুনক পাছে যেন কথা হইলা একদিনা শুনক পাছে যেন কথা হইলা একদিনা দুৰ্বাসাই কমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ এদিনা দুৰ্বাসাই কমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ স্নান কৰে মুনিবৰে নামিয়া জল স্নান শেষে উঠি আহে নদীৰ পাৰত এদিনা দুৰ্বাসাই কমণ্ডললৈ নদীৰ তীৰে চলি যায় আনন্দিত হৈ আৰু চাওক ৰাইজসকল কণ্ডলী নামে এক মুনিৰ কুমাৰী নদীৰ ঘাটে কাপোৰ ধুৱে মনে ৰঙ কৰি কণ্ডলী নামে এক মুনিৰ কুমাৰী
অর্ধনগ্ন কণ্ডলিক দেখিবাক পাই অর্ধনগ্ন কণ্ডলিক দেখিবাক পাই কণ্ডলী নামে এক মুনির কুমারী নদীর কাছে তাবলি ধরে মনে রঙ করি আর চাওকৰাই সকল ও কণ্ডলিক দেখি মুনিৰ ভাল লাগি যায় কণ্ডলী দেখি মুনির ভাল লাগে যায় ওচৰ চাপি মুনি বৰে কলি বেলা গয় ওচৰ চাপি মুনি বৰে কলি বেলা গয় কন্যাজনীক চাই পাছে সোধে দুৰ্বাসাই ওঠে দুর্বাসাই মোৰ আগে কন্যা তুমি দিয়া পৰিচয় মোর আগে কন্যা তুমি দিয়া পরিচয় কন্যা ধনে চাই পাশে ওঠে দুর্বাসাই ওঠে দুর্বাসাই মোর আগে কন্যা তুমি দিয়া পরিচয় মোর আগে কন্যা তুমি দিয়া পরিচয় ও অনুমানে কন্যা তুমি মুনিৰ নন্দিনী মনিরানন্দিনী পৰিচয় দিয়া কন্যা বিলম্ব নকৰি পরিচয় দিয়া কইনা বিলম্ব নকরে ও কইনা ধনে চাই পাশে ওঠে দুর্বাসাই ওঠে দুর্বাসাই মোর আগে কইনা তুমি দিয়া পরিচয় মোর আগে কইনা তুমি দিয়া পরিচয় কি আপোনাক মোৰ পৰিচয় লাগে হেৰি মুনিবৰ আপোনাক সঁচাই মোৰ পৰিচয় লাগে এই কথা শুনি কন্যাজনী হে লাজ দুৰ্বাসা মুনিক কয় দুৰ্বাসা মুনিক কয় মুনিবৰ তেনেহ'লে শুনকচোন মোৰ পৰিচয় মই কোন জানে সুধিছা যদি ক'বই লাগিব তোমাক মোৰে বনৰ মাজতে ডাঙৰ দীঘল হলো বনৰ মাজতে ডাঙৰ দীঘল হলো আৰু মুনিবৰ মোৰ পিতৃ কোন জানা মোৰ পিতৃ মোৰ পিতা উৰ্ব মহামুনি মোৰ নাম কণ্ডলী কি কলা
ও তোমার পিতা উর্বমুনি হেৰা কন্যা বৰ ভাল কথা হেৰি মুনিবৰ মই আপোনাক মোৰ পৰিচয় দিলোঁ কিন্তু আপুনি কোন মই দেখোন গমেই নাপাওঁ গতিকে মুনিবৰ আপুনি যদি বেয়া নাপায় মোকো আপোনাৰ পৰিচয়টো ক'ব নেকি কি তোমাকো মোৰ পৰিচয় লাগে দুৰ্বাসা মুনিয়ে কন্যাৰ আগে শুনা তুমি মোৰ পৰিচয় পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ 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 ৰুদ্ৰায়ংকে লভিলো জনম কন্যা দুৰ্বাসা মোহৰে নাম দুৰ্বাসা মুনিয়ে কয় কন্যাৰ আগে শুনা তুমি মোৰ পৰিচয় অ পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ পিতা ত্ৰিমণি মোৰ অনঘয়া মাতৃ ৰুদ্ৰায়ংকে লভিলো জনম কন্যা দুৰ্বাসা মোৰে নাম কি আপুনি অত্ৰিমুনিৰ পুত্ৰ আপোনাৰ নাম দুৰ্বাসা কথা শুনি কণ্ডলীৰ আনন্দ মিলিলা মুনি মণ্ডলীৰ আনন্দ মিলিলা স্বামী বৰণ কৰিম বুলি মুনি ককৰিলা স্বামী বৰণ কৰিম বুলি মুনি ককৰিলা কন্যাৰ কথা শুনি মুনিৰ মহাভয় কন্যাক চাই পুনৰ মুনি কহিবে লাগিলা কন্যাক চাই পুনৰ মুনি কহিবে লাগিলা কণ্ডল লগাই ফুৰা তুমি সকলোৱে জানে সকলোৱে জানে কণ্ডল লগাই ফুৰা তুমি সকলোৱে জানে সকলোৱে জানে কণ্ডলী নাম তোমাৰ ৰাখে সেইকাৰণে হেৰা কন্যা তোমাৰ কেৱল কাজিয়া লগোৱা কাম আৰু তুমি বোধহয় মোৰ খঙৰ কথাও জানা সেইকাৰণেই তোমাৰ মোৰে সংসাৰখন কেতিয়াও সুখৰ সংসাৰ নহ'ব আৰু সেইকাৰণেই মোৰ আশা কন্যা তুমি ইমানতে তোমাক বিয়া কৰালে মই তোমাক বিয়া কৰালে মই কথা শুনি কণ্ডলীয়ে মোৰ মাহত দুৰ্বাসাৰ চৰণে ধৰি কহিবে লাগিলা দুৰ্বাসাৰ চৰণে ধৰি কহিবে লাগিলা দুৰ্বাসাৰ চৰণে ধৰি কণ্ডলীয়ে কয় মুনি কথা দিল মই কোনোদিনে কাজিয়া নকৰো মই মুনি নকৰো মই দুৰ্বা
মই নিশ্চয় জানিবা মুনি নিশ্চয় জানিবা শান্ত হৈ থাকিম মই মনতে ৰাখিবা মুনি মনতে ৰাখিবা মৰম কৰি ৰাখিবলৈ চেষ্টা কৰিম মই তোমাক চেষ্টা কৰিম অ কথা শুনি দুৰ্বাসাৰ ভাল লাগি যায় অ ভাল লাগি যায় অ দুৰ্বাসাৰ চৰণে ধৰি মণ্ডলী কয় বুলি কথা দিলো অ কোনোদিন কাজিয়া নকৰো মই বুলি নকৰো হেৰা কন্যা অ তুমি তাৰমানে মোৰ লগত বিয়া হোৱাটো খাটাং আহা আহা আজিকালি ছোৱালী বিচাৰিলেও নাপায় অ তাতে আকৌ তুমি মোৰ লগত এনেই যাব ওলাইছা পিছে ৰবাচোন ৰবা তুমি দেখোন মোক তেতিয়াই কৈছিলা তোমাৰ হেনো ঘৰত পিতৃ আছে গতিকে তুমি মোৰ লগত আজিয়েই যাব নালাগে তুমি এতিয়া তোমাৰ ঘৰলৈ যোৱা তোমাৰ পিতৃৰ আগত সকলোবিলাক কথা ভাঙি পাতি কোৱা যদি তোমাৰ পিতৃয়ে অনুমতি দিয়ে তেনেহ'লে স্বয়ম্বৰৰ আয়োজন কৰি মোক নিমন্ত্ৰণ দিবা এহিমতে দুয়োজনৰ নদীৰ তীৰত এই মতে দুয়োজন নদীৰ তীৰত এই মতে দুয়োজন নদীৰ তীৰত চাৰি চকুৰ মিলন হ'ল কৰিলা প্ৰেম চাৰি চকুৰ মিলন হ'ল কৰিলা প্ৰেম অনন্তৰে দুয়োজন এৰা এৰি কৰিলা আৰু ঘৰলৈ গৈ কণ্ডলীয়ে পিতৃৰ আগে কণ্ডলী সকলো কৰিলা পিতৃৰ আগে কণ্ডলী সকলো কৰিলা কথা শুনি উৰ্বমুনিৰ আনন্দিত মন তাৰে উৰ্বমুনিৰ আনন্দিত মন হে আই কণ্ডলী তুমি যিহেতু তোমাৰ দৰা নিজেই পচন্দ কৰিছা তাত মোৰ ক'ব লগা একোৱেই নাই মাত্ৰ এটা কথা মনত ৰাখিবা মানুহে জীৱন সংগীজন বাছি লওঁতে সদায় সাৱধান হ'ব লাগে মই কিয় কৈছো জানাবাছা তুমিতো নিজেই দেখিছা আজিৰ সমাজত প্ৰেমত পৰি বিয়া হৈ কত ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে কতই নৰপিশাচৰ বলি হৈছে সেইকাৰণে কৈছো তোমাৰ ভাল বেয়া তোমাৰ নিজৰ হাততেই আছে যিহেতু তুমি প্ৰেমত পৰি বিয়া হ'বলৈ ওলাইছা মই তোমাক কোনো ধৰণৰ বাধা নকৰো কিন্তু শুনা বাছা পিছত যদি কেতিয়াবা কিবা জঞ্জাল হয় তুমি যাতে মোক দোষাৰোপ নকৰা দিনবাৰ চাই বিয়াৰ নিমন্ত্ৰণ পাই গয়ালকৰ আনন্দিত মাতামাতি কৰি হবে এ বইনীহঁতে আয়া চল বোপা চল হবে চল ৰে আজি মুনিৰ কন্যাৰ বিয়া বিলম্ব নকৰাৰ আৰু আজি মুনিৰ কন্যাৰ বিয়া বিলম্ব
আশ্রমত উপস্থিত হইলা এ বইনিহত বইনিহতে মুনির কন্যা কণ্ডলী সভাপতি দণ্ডরে মুনির কন্যা কণ্ডলী সভাপতি দণ্ডরে ভাগ্য করি পালে বুড়া ধরা আইয়া সল বুবা সল হবে সল রে আজি মনে কইনার বেয়া বিলম্বন ভরা রোয়ারো আজি মনে কইনার বেয়া বিলম্বন ভরা রোয়ারো সকলোৱে গৈ পাছে উৰ্বমণিৰ আশ্ৰমত উপস্থিত কইনা ধুৱাই সকলোৱে কইনা ধুৱাই সকলোৱে লাহে লাহে সন্ধ্যাকাল নামি আহিলা দৰা সাজেই দুৰ্বাসা দৰা সাজেই দুৰ্বাসা এ বইনিহঁত বইনিহঁতে অ দৰা চাবা নাযা আহি থাক আহি থাক অ দৰা আহিছে পদূলিতে ৰৈছে শহুৰৰ পদূলিত কইনা ভিক্ষা মাগিছে আয়তী সকলে ৰমকে জমকে দৰা চাব সবে যায় এ বইনিহঁত বইনিহঁতে এ যাত্ৰা কলত তলত যি মস্ত মহামণিটো থিয় হৈ আছে অ মহামণিৰ পুতেকটো কথা পুতেকটো নাই নাই হলি দৰা কোনটো সেইটোৱেই দৰা আয়ৈ বুঢ়ামণিক দেখি কটাৰ হাঁহি উঠি বিয়া গীত গাই কটাজনী বিয়া গীত গাই কটাজনী মণি নে মহামণি আহে দৰা সাজি পূৰ্বমণিৰ ঘৰলৈ বুলি কৰে মহামণি মুনি নে ভণ্ডামী কৰে মহামণি মুনি নে ভণ্ডামী পাঁচ কৰি নে ছয় কৰি নহয় দৰাৰ হাত কৰি কৰে মুনি তই দৰা বঢ়িয়া লাগছি দৰা বঢ়িয়া লাগছি দৰা বঢ়িয়া লাগছি করে মহামণি কথা শুনি দুৰ্বাসা ক্ৰোধত জ্বলিলা থৰ থৰ কৰি মণি থৰ থৰ কৰি মণি কান্দ
কাণ্ড দেখি নারীগণৰ হাহাকাৰ লাগ দৰাক নি হোমৰ গুৰিত দৰাক নি হোমৰ গুৰিত পুৰোহিতে বিয়াৰ কৰ্ম আৰম্ভ কৰিলা আতয় অনন্তৰে গুণক আতয় অনন্তৰে গুণক হে পুৰোহিতে বোলে নারীগণ কিবা আছা হে তাড়াতাড়ি লগ্ন গাঁঠি তাড়াতাড়ি লগ্ন গাঁঠি অনন্তৰে গৈ বিয়া সমাপন অনন্তৰে গৈ বিয়া সমাপন ফাৰজাক লৈ মুনিবৰে যাবলৈ ওলাইলা ফাৰজাক লৈ মুনিবৰে যাবলৈ ওলাইলা হেনকালে দুৰ্বাসাৰ চকুত পৰিলা দুৰ্বাসা মুনিয়ে দেখিবলৈ পাইছিল কণ্ডলীৰ দেহৰ বস্ত্ৰ আউল বাউল অৱস্থাত আছে হীৰৰ সেন্দুৰ ঢাকি ওৰণিখন টানি লোৱা নাই কণ্ডলিকা চাই পাছে কণ্ডলিকা চাই পাছে হেৰা প্ৰিয়েই হীৰত সেন্দুৰ লৈছা মূৰত নাই ওৰণি গাৰ এক বস্ত্ৰ পিন্ধা ভালে কৰি কইনা নিম দোলাতে তুলি কইনা নিম দোলাতে তুলি তুমি নাজানা নেকি বিবাহিতা তিৰোতাবিলাকে যে হীৰৰ সেন্দুৰখিনি ঢাকি সদায় ওৰণিখন টানি ল'ব লাগে শুনা প্ৰিয়েই বিবাহিতা তিৰোতাবিলাকে যদি হীৰৰ সেন্দুৰখিনি ঢাকি ওৰণিখন টানি নলয় যেনেকৈ সূৰ্যৰ তাপত হীৰৰ সেন্দুৰ শুকাই যায় বতাহত যেনেকৈ হীৰৰ সেন্দুৰ উৰি যায় ঠিক তেনেদৰে সেইগৰাকী মহিলাৰো স্বামীৰ আয়ুস দিনে দিনে কমি কমি যায় সেইকাৰণে কৈছো প্ৰিয়েই আজিৰ পৰা তুমি এনে ভুল দুনাই নকৰিবা এতিয়া আহা আমি ঘৰলৈ যাওঁ পিতা কৰ চৰণে পিতা পিতা নারী ঘনে ঘনে কান্দিছে কণ্ডলী হয়া পাগল হেৰৈ বাছা না কান্দিবি বাছা না কান্দিবি তই কিহৰ কাৰণে দুখ কৰিছ বাছা তই কিহৰ কাৰণে দুখ কৰিছ মই দেখোন তোৰ কথা মতেই তোক এই মুনিৰ লগত বিয়া পাতি দিলো আৰু শুন বাছা আজিৰ পৰা স্বামীৰ ঘৰখনেই হ'ল তোৰ নিজৰ ঘৰ গতিকে স্বামীৰ লগত কেতিয়াও হাই কাজিয়া নকৰিবি বাছা বাছা
স্বামীৰ লগত কেতিয়াও হাই কাজিয়া নকৰিবি আৰু শুন বাছা নাৰীৰ গতি হৈছে স্বামী সংসাৰ সাগৰৰ মাজত স্বামীয়ে হৈছে নাৰীৰ পৰম বন্ধু যি নাৰীয়ে সকলো সময়তে স্বামীৰ সেৱা শুশ্ৰূষা কৰে তেওঁক সতী সাধ্বী বুলি কোৱা হয় আৰু শুনা বাছা তপ জপ যাগ যজ্ঞ পূজা পাতল তীৰ্থ ভ্ৰমণ এই সকলোতকৈ শ্ৰেষ্ঠ হৈছে নাৰীৰ বাবে স্বামী সেৱা আৰু শুনা বাছা এই বিদায়ৰ সময়ত মই তোমাক কেইটামান কথা কওঁ বাছা মই তোমাক কেইটামান কথা কওঁ কি কথা জানা বাছা এগৰাকী সতী নাৰী হ'বলৈ হ'লে তোমাক কেইটামান গুণৰ প্ৰয়োজন সতী নাৰীসকলৰ সদায় স্বামীহে ভূষণ সতী নাৰীসকলৰ সদায় স্বামীহে ভূষণ কদাচিতো নলংঘিবা স্বামীৰ বচন শুনা বাছা এক চিত্তে সেৱা কৰিবা স্বামীক সৰ্বক্ষণে কৰিবা সেৱা শুশ্ৰূষা শাহু শহুৰৰ চৰণে নকৰিবা অৱহেলা দেউৰ ননন্দক কৰিবা দয়া অতি সমস্ত জনক তেবে সেই তজু শুদ্ধ যশ বাঢ়িব সংসাৰে ইহ পৰলোকে সুখ মিলিব তোমাৰে আৰু শুনা বাছা তুমি যে আজি এই মুনিৰ লগত বিবাহ পাশত আবদ্ধ হলা আজিৰ পৰাই তুমি এই মুনিৰ অৰ্ধাংগিনী অৰ্থাৎ অৰ্ধ অংগিনী হলা গতিকে এই মুনিয়ে কৰা ভাল বেয়া সকলো কামৰ ফল তুমি আধা ভোগ কৰিব লাগিব বাছা সেইকাৰণে তোমাক কৈছো কেতিয়াবা যদি স্বামীক বেয়া পথলৈ যোৱা দেখা পোৱা বুজাই বঢ়াই স্বামীক তুমি শুদ্ধ পথলৈ আনিবা অন্য কিছুমান নাৰীৰ দৰে শুদ্ধ পথলৈ যাব খোজা স্বামীক তুমি বেয়া পথলৈ ঠেলি বিপদ মাতি নানিবা আৰু চাওক ৰাইজসকল এনেকৈ বুজাই বঢ়াই কণ্ডলিক পিতৃ উৰ্বমুনিয়ে দুৰ্বাসা মুনিৰ লগত আশ্ৰমলৈ পঠাই দিলে আৰু বিবাহৰ পিছত দুৰ্বাসা মুনিয়ে ভাৰ্যাৰ প্ৰেমত পৰি তপ জপ হৰি ভক্তি সকলোৱে দিনে দিনে মুনিৰ আশ্ৰম দিনে দিনে মুনিৰ আশ্ৰম দিনে দিনে ভাৰ্যাই স্বামীক নিৰ্যাতন কৰিলা তাক দেখি দুৰ্বাসাৰ ভাত ৰান্ধিব দিয়ে মুনিক কাপোৰ ধুব দিয়ে কিবা অলপ দেৰি হলে কাণ্ড দেখি দুৰ্বাসাৰ মহা দুখ এক মনে নাৰায়ণক হে প্ৰভু নাৰায়ণ জগতৰে প্ৰাণ কি লিখিলা মহৰ কপাল যি নাৰীৰ বাবে
हे प्रभु नारायण जगतरे ধর্ম কর্ম তোমার খেওয়া সকল ত্যাগ করিল আশ্রম সাজিল মই নিজৰ পত্নীয়ে নিজৰ স্বামীকে নিজৰ পত্নীয়ে নিজৰ স্বামীকে অহৰ্নিশে কৰে অত্যাচাৰ অহৰ্নিশে কৰে অত্যাচাৰ हे प्रभु नारायण ओ जगतरे अकेले के मोरा बाबा जे नारे बाबे और बाजा गबरो जे नारे बाबे और बाजा गबरो तथापि उड़बो एमन तथापि उड़बो एमन ভাবি ভাবি দুর্বাখার ক্রোধ উপজয় ভাবি ভাবি দুর্বাখার ক্রোধ উপজয় ক্রোধ ভাবেই দুর্বাখায় কণ্ডলীক চাই কণ্ডলীর হরিরাত যেবেই দুর্বাখার কপট দৃষ্টি পড়িলা কণ্ডলীর হরিরাত যেবেই দুর্বাখার কপট দৃষ্টি পড়িলা লগেই লগেই কণ্ডলী পরি ভস্ম হইলা হেই স্বামী আপুনি মোক বিনা দোষতেই কিয় ভস্মীভূত কৰিলে তাৰ বাবেই মোৰ কোনো দুখ নাই মই মোৰ কৰ্মৰ ফল ভোগ কৰিছো আচলতে ইন্দ্ৰিয়ৰ দোষত মানুহৰ ক্ৰোধৰ জন্ম হয় গতিকে ইন্দ্ৰিয়ই হৈছে ক্ৰোধৰ মূল কাৰণ স্বামী সেইকাৰণে মানুহে পৰাপক্ষত নিজৰ পঞ্চ ইন্দ্ৰিয় আৰু নিজৰ ছয় ৰিপুক দমন কৰি ৰাখিব লাগে আৰু কওক স্বামী মই যেতিয়া মৰ্ত্যত পুনৰ নাৰী ৰূপে জন্মগ্ৰহণ কৰিম তেতিয়া আপুনি মোক পুনৰ গ্ৰহণ কৰিবনে ও ভাগ্যক ধিয়াই মুনিবৰে বহিয়া থাকিলা তেতিক্ষণে উৰ্বমুনি উপস্থিত হইলা তেতিক্ষণে উৰ্বমুনি উপস্থিত কণ্ডলী এটাই কি করব
কৰিলি বাছা তই কি কৰ্ম কৰিলি মই দেখোন মৃত্যুৰ সময়ত তোৰ মুখেৰে এবাৰো পিতা বুলি মতা নুশুনিলো এই বাছা এবাৰ তই মোক পিতা বুলি মাত বাছা এবাৰ তই মোক পিতা বুলি মাত বাছা কণ্ডলী কন্যাৰ ভস্ম বুকে বান্ধি হকে কান্দে উৰ্বমণি অ বাছা ককলি তই মোক এৰি নাখাই তো খুৱাইছিলো নিপিন্ধি মই পিন্ধাইছিলো কথা শুনি মই এই বৃদ্ধ মুনিৰ সংগে অ বাছা তোক মই ৰংগে বিয়া দিলো তোক মই বিয়া দিলো নাতিৰ মুখ নেদেখিলো দুৰ্বাসা তই কি কৰ্ম কৰিলি মহাকবি পৰিচয় ভাৰ্যাক নিচিনিলি শুন দুৰ্বাসা মানুহে কয় খং নামে চণ্ডাল আৰু যিহেতু তয়ো আজি খঙৰ ভমকত পৰি তোৰ ভাৰ্যাক পুৰি ভস্ম কৰিলি মুনি হলেও তই আজি চণ্ডালৰ তুল্য হলি আৰু শুন মুনিবৰ বিনা কাৰণত তই যেনেকৈ মোৰ কন্যাক পুৰি ভস্ম কৰিছ উদ্ধাৰৰ উপায় তয়েই চিন্তা কৰ আৰু শুন কেৱল উদ্ধাৰৰ উপায় দিলেই মই তোক ৰেহাই নিদিম ময়ো তোক দাৰুণ শাপ দিম তোৰ এই যি অহংকাৰ এই অহংকারের ইন্টুর রাজা অম্বরীখর সরত চূর্ণ হব নিশ্চয় জানিবি এজন কন্যা শকত দগ্ধ পিতৃৰ দাৰুণ অভিশাপ আৰু এই সাপৰ পৰা তই পৰিত্ৰাণ নাপাবি অৰে মহামণি মহামূৰ্খ মন্দমতি কি কৰিলি
দুর্মতি দুর্বাসা কন্যাক বধিয়া মোৰ সন্তাপল গালি ঘৰ কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ কন্যাক বধিয়া মোৰ সন্তাপল গালি ঘৰ কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ জীৱতক নিদাৰুণ সাপ ওরে ওরে মহামণি মহামূর্খ মন্দমতি ওরে দুর্মতি দুর্বাসা কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ জীৱতক নিদাৰুণ এ হৰিয়ে কোন ঘেৰা মন্দমতি তোৰ এনে অধগতি কুকৰ্ম কৰিলি পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম পাহৰি নিজ ধৰ্ম পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম পাহৰি নিজ ধৰ্ম কৰিলি পশু কৰ্ম জীৱতক নিদাৰুণ সাপ হৰি হৰি মহামণি মহামূৰ্খ মন্দমতি হৰি দুৰ্মতি দুৰ্বাসা কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ কইনাক বধিয়া মোৰ সন্তাপল গালি ঘৰ জীৱতক নিদাৰুণ কথা শুনি দুৰ্বাসা নিৰূপায় হইলা এক মনে নাৰায়ণক এক মনে নাৰায়ণক হে পৰম শ্ৰদ্ধা ভজন নাম ধৰ্মী ৰাইজ সংসাৰ কৰাটো মানুহৰ এটা ধৰ্ম কিন্তু সেই সংসাৰখন পৰিচালনা কৰাটো আটাইতকৈ কঠিন কাম সংসাৰ এখনৰ মাজত নাৰীসকল সদায় মৰমীয়াল হ'ব লাগে সৰু সুৰা কথাতে কাৰো লগত হাই কাজিয়া নকৰি সকলোৰে লগত মিলা প্ৰীতিৰে চলি থাকিব লাগে ঈশ্বৰক চিন্তা কৰিব লাগে তেতিয়া সেইখন ঘৰ গুচি স্বৰ্গলৈ পৰিগণিত হয় আৰু যিখন ঘৰত নাৰীসকল কটুভাষী হয় ঈশ্বৰক চিন্তা নকৰে সৰু সুৰা কথাতে স্বামীৰ লগত শাহু শহুৰৰ লগত কাজিয়া কৰে তেতিয়াহ'লে সেইখন ঘৰত লক্ষ্মী নাথাকে আৰু সেইখন ঘৰ গুচি বাহতললৈ পৰিণত হয় আৰু চাওক ৰাইজসকল ভক্তৰ স্তুতিত নাৰায়ণে সন্তুষ্ট হয় আতয় অনন্তৰে শুনক আতয় অনন্তৰে শুনক গৰুৰত চৰি হৰি গইলা মনিৰ কাষে শংখ চক্ৰ গদা পদ্ম শংখ চক্ৰ গদা পদ্ম ধৰি চাৰি হাতে চলি গইলা প্ৰভু দামোদৰে Hare
পৱন সংসাৰে প্ৰভুৱে মুনিৰ কাষ পাইলায় মুনিৰ কাষ পাইলা অ চৰণে প্ৰণাম কৰি চৰণে প্ৰণাম কৰি চৰণে প্ৰণাম কৰি চৰণে প্ৰণাম কৰি কহিবে লাগিলা শুনা 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 প্ৰভু শুনা অনুৰাধ চলে হৰি গয়া মুনিৰ কাষে গয়া মুনিৰ কাষে শংখ চক্ৰ গদা পদ্ম শংখ চক্ৰ গদা পদ্ম ধৰি চাৰি হাতে চলি গয়া প্ৰভু অ দুৰ্বাসাৰ কথাত প্ৰভুৱে হাঁহিবে কেলা দুৰ্বাসাৰ কথাত প্ৰভুৱে হাঁহিবে কেলা হাঁহি হাঁহি দুৰ্বাসাক চাই পঢ়িবে লাগিলা হাঁহি হাঁহি দুৰ্বাসাক চাই পঢ়িবে লাগিলা বিধিৰা লিখনা নাযাই খণ্ডন কনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা বিধিৰা লিখনা নাযাই খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা কৰ্মদশ শুনা মুনি খণ্ডন নাযাই বিধিৰা লিখনা কৰ্মদশ শুনা মুনি খণ্ডন নাযাই বিধিৰা লিখনা অ সেইকাৰণে হ'ল তোমাৰ এনুৱা পিলাই বিধিৰা লিখনা নাযাই খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা তথাপিও কওঁ তোমাক শুনা মুনিবৰ বিধিৰা লিখনা তথাপিও কওঁ তোমাক শুনা মুনিবৰ বিধিৰা লিখনা অ দেৱ কাৰ্য তোমাৰ ভাৰ্য কৰিব গ্ৰহণ বিধিৰা লিখনা নাযাই খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখনা বিধিৰা লিখনা শুনা মুনিবৰ তোমাৰ ভাৰ্য কণ্ডলী মত্যলৈকে গৈ কলগছ ৰূপে জন্ম ল'ব জানিবা নিশ্চয় আৰু আৰু শুনা মুনিবৰ পৃথিৱীৰ মনুষ্যই দেৱ কাৰ্যত আৰু শুভ কাৰ্যত তোমাৰ ভাৰ্যাক ব্যৱহাৰ কৰিব জানিবা নিশ্চয় এতিয়া চাওক ৰাইজ দুৰ্বাসাৰ অভিশাপৰ কাৰণে কণ্ডলী ভস্ম হৈ গ'ল কিন্তু কৃষ্ণৰ আশীৰ্বাদৰ ফলত কণ্ডলী আজিও মৰ্ত্যত আমাৰ মাজত কলগছ ৰূপে ৰ'ল আৰু কৃষ্ণৰ আশীৰ্বাদৰ ফলস্বৰূপে আজিও আমি শুভ কাৰ্যত বা দেৱ কাৰ্যত কলগছৰ ব্যৱহাৰ কৰোঁ বা কলপাতৰ ব্যৱহাৰ কৰোঁ আৰু আমি যে শুভ কাৰ্যত বা দেৱ কাৰ্যত পদূলি মূৰত দুটা কলপুলি ৰোপণ কৰোঁ সেই কলপুলি দুটাৰ নাম হৈছে জয় আৰু বিজয় অৰ্থাৎ বৈকুণ্ঠৰ দুৱাৰী আৰু শুভ কাৰ্যত বা দেৱ কাৰ্যত আমি সুন্দৰ ৰভা সাজি সেই ৰভাৰ তলত মণ্ডপ স্থাপন কৰি সেই মণ্ডপৰ চাৰিফালে চাৰিটা কলপুলি ৰোপণ কৰোঁ আৰু সেই চাৰিটা কলপুলিৰ নাম হৈছে সনক সনত কুমাৰ আৰু হৈন সেই চাৰিটা কলপুলিৰ নাম হৈছে সনক সনত কুমাৰ আৰু হৈন দয়া কৰা দয়াময় পখিলো শৰণে দয়া কৰা দয়াময় পখিলো শৰণে আমি অতি মূৰ্খমতি এককে নাজানো নামৰ মাজত খোৱা ভুলৰ ক্ষমা বিচাৰিলো
মাগোকে থাকিলেও ঈশ্বৰৰ